প্ৰগ্ৰাম আচৰিত আমি য'ত মানে চৰকাৰে নাই চৰকাৰ নাথাকিলেও আমাৰ দলত যে চৰকাৰত থকা ৰুলিঙত থকা UPPL সদস্য বা লিডাৰসকলে বা বিজেপিৰ সদস্য বা লিডাৰসকলে আমাৰ দলত যোগদান কৰিছে এইটো আচৰিত মানে কি হৈছে বুজিব পৰা নাই মই তাৰমানে UPPL লিডাৰশ্বিপত যিটো চৰকাৰ চলাই আছে BTC সেইটো মানে পাব্লিকৰ কাৰণে ছেটিছফেকশ্যন নহয় আৰু পাব্লিকে যিটো বিচাৰিছিল সেইটো কামটো কৰিব পৰা নাই সেইকাৰণে আজি UPPL লিডাৰশ্বিপত যিটো চৰকাৰ চলি আছে ইয়াৰ ওপৰত কোনো জাতি জনগোষ্ঠীয়ে মানে ভৰসা নাই যে কিবা একটা পাব বুলি প্ৰমোদ বৰাই কৈ থাকে সেইবিলাক কথা প্ৰমোদ বৰাই কৈছে যে BTC শান্তি আহিছে আমি 15 বছৰ চৰকাৰ চলোৱা সময়ত এনেকুৱা নতুনকৈ সংগঠন জন্ম হোৱা নাছিল কিন্তু আজি প্ৰমোদ বৰাই যে শান্তিৰ কথা কৈ আছে শান্তি হ'ল আমাৰ BTC অঞ্চলত শান্তি হ'ল কিন্তু যদি শান্তি আছে তেতিয়াহ'লে কেনেকৈ আৰু দুটা আগতো NLFB জন্ম হৈছিল আকৌ এতিয়া আৰু BLA বড়ো লিবাৰেশ্যন আৰ্মি বুলি জন্ম হৈছে এইটোতো কেনেকৈ শান্তি আছে বুলি প্ৰমোদ বৰাই ক'ব পাৰে মানে এনেকুৱা BTCৰ MCLA সকলে যিসকল চৰকাৰ চলাই আছে ইহঁতে মানে নিজৰ ভিতৰতে বহুত কাজিয়া স্কিম লৈ পেলাই বা ছাপ্লাই লৈ পেলাই কোনোবা ছ'চিয়েল ৱেলফেয়াৰৰ EMA ভাবি আছে এই পাব্লিক হেল্থৰ EMটো বেছি পাইছে নেকি পাব্লিক হেল্থ EMA ভাবি আছে প্ৰমোদে বেছি পাইছে নেকি প্ৰমোদে ভাবি আছে কোনোবা হেল্থ EMA বেছি পাইছে নেকি আৰু TCLCC চেয়াৰমেন আৰু MCLA সকলৰ মাজত কাজিয়া প্ৰতিটো নিজৰ ভিতৰত খাৱা কাৰণে যিটো কম্পিটিশ্যন চলি আছে সেইটো পাব্লিকক দেখি আছে